মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মাছ আৰু সজিনাৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইফালে মই মাছখিনি নিমখ হালধি সানি থৈ দিছোঁ আৰু এইফালে মই মাছ ভাজিও আছোঁ। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব। এইফালে অলপমান হাফ ফ্ৰাই কৰি মাছখিনি থৈ ল'লোঁ আৰু এইফালে সজিনা বিলাহী জলকীয়া পিঁয়াজ এইবোৰ মই কাটি পিনি ৰেডি কৰি থৈ দিছোঁ। আৰু এতিয়া এইফালে মাছখিনি মই থৈ দিয়া আছে আৰু এইফালে তেলো দি থৈ দিছোঁ, অকণমান গৰম হ'বলৈ দিছোঁ তেলটো। এইফালে পিঁয়াজখিনি অকণমান কালাৰ আহিবলৈ দিছোঁ। এইফালে মই বিলাহী দিলোঁ, বিলাহীখিনি অলপমান ভাজি লৈছোঁ আৰু কাটি লোৱা জলকীয়াকেইটা দি দিছোঁ। এতিয়া মই হালধি দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া সজিনাখিনি দিলোঁ আৰু অলপমান সিজাই ল'ম। তাৰ পৰা অকণমান পানী দি দিম আৰু ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এইটো কথাটো মানে ক'বলৈ মই সদায় পাহৰি যাওঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছকেইপিচ দি দিছোঁ আৰু অকণমান মই সিজিবলৈ দিম। অলৰেডি মোৰ সজিনা আৰু মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব।